স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ইংক এণ্ড নলেজলৈ। আজি কথা পাতিম অষ্টম বেতন আয়োগ সেইটো গঠন হ'ব নে নাই, সম্ভাৱনা আছে নে নাই, কিমান দৰমহা বাঢ়িব সেইটো লৈ অলপ আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজি কথাটো হ'ল যে আমাৰ অষ্টম বেতন আয়োগ হ'ব নে নাই। এই মুহূৰ্তত মই এটা কথাই ক'ব পাৰিম, যিখিনি খবৰ অনুযায়ী অষ্টম বেতন আয়োগ এতিয়া হোৱাটো সম্ভৱ নহয়। যিটো কথা আছিল যে ২৬ৰ ১ জানুৱাৰী তাৰিখে অষ্টম বেতন আয়োগখন চেণ্ট্ৰেলত আমাৰ কেন্দ্ৰীয় চৰকাৰে দিম বুলি কৈছিলে কিন্তু এতিয়া একদম সম্ভৱ নহয়, কিয়নো অষ্টম বেতন আয়োগৰ যিটো কমিটি হয় সেইটো এতিয়াও চেয়াৰমেন মেম্বাৰ আদি এতিয়াও গঠন হোৱা নাই, আৰু সেইটো গঠন হ'লেহে পে স্কেল কাৰ কিমান হ'ব, কোন চিলেবত কি পৰিব সেই বস্তুটো আহে। কিন্তু যিহেতুকে এতিয়ালৈকে সেইটো গঠন হোৱা নাই, সেইটো হ'বলৈ হ'লেও মোটামুটি ১ বছৰমান সময় লাগে। চ' জানুৱাৰী ২৬ৰ যিটো কথা আছিল সেইটো আমি আশা কৰিব নোৱাৰোঁ। এতিয়া এই যে আমাৰ অষ্টম বেতন আয়োগটো হোৱাটো ২৬ত সম্ভৱ খুব কমে আছে। এতিয়া যদি কমিটিখন গঠন কৰে, তথাপিতো আমাৰ যদি চেণ্ট্ৰেলত হয়, কেন্দ্ৰীয়ত হয়, ২৬ৰ একদম লাষ্টৰ ফালে হ'বলৈ চান্স আছে। তাৰপিছত আৰু এটা কথা, আমাৰ কেন্দ্ৰ চৰকাৰত যেতিয়া হ'ব, লগে লগে কিন্তু আমাৰ অসম চৰকাৰত লগে লগে দিব নোৱাৰিব, নহ'লেও আমাৰ অসম চৰকাৰত সেই বস্তুটো এক্টিভ হ'বলৈ হ'লেও তথাপিতো ১ বছৰমান বা তাতকৈ বেছি সময় লাগি যাব পাৰে। যেনেদৰে সপ্তম আয়োগ যেতিয়া গঠন কৰিছিলে তেতিয়া ২০১৪ত আৰম্ভ কৰিছিলে, শেষ হৈছিলে ১৬ত গৈহে সেইটো দিব পাৰিছিলে, ১৬ৰ পৰা কেন্দ্ৰত। তাৰপিছত আমাৰ লাহে লাহে অসমত আহি গৈছিলে। চ' আমি সেইটো ক'ব নোৱাৰোঁ। আৰু চেলাৰীটো চাওক, যেতিয়া সপ্তম আয়োগ আছিলে তেতিয়া 2.57 ফিটমেণ্ট ফেক্টৰ আছিলে, তাৰমানে টোটাল বেচিকত 2.5 টাইমছ। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আমাৰ পে ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়, পে ষ্ট্ৰাকচাৰ চেঞ্জ হোৱাৰ লগে লগে কিন্তু আমাৰ ডিএ যিটো পাৰ্চেণ্টেজ আছে সেইটো গৈ 0 হৈ যায়। তো আমাৰ এফালে কমিব এফালে বাঢ়িব। তো চেলাৰীটো আল্টিমেটলি টোটাল কাউণ্ট কৰিলে বাঢ়িব, যিহেতু প্ৰত্যেক 10 বছৰ পিছে পিছে আমাৰ সেই আয়োগটো গঠন হয় আৰু চেলাৰী বাঢ়ে, কিয়নো এক্সপেণ্ডিচাৰ বাঢ়ি যায়, ইনফ্লেশ্যন হয়, বস্তুৰ দাম বাঢ়ি যায়। চ' সেইটো আমাৰ সেই চেলাৰীত আমাৰ নহয়, সেই বেতনত নহয়। সেইকাৰণে এনেকৈ 10 বছৰ পিছে পিছে আমাৰ এইবিলাক কমিশ্যন বহে। চ' এতিয়া কথা হ'ল, যিহেতু এতিয়া সময় নাই, এতিয়া আৰু নহয়, ২৬ত হোৱাটো সম্ভৱ নহয়। এটা আশা কৰিব পাৰোঁ যে 27ৰ ফাৰ্ষ্টতে হ'ব পাৰে আমাৰ চেণ্ট্ৰেলত, আৰু আমি গৈ পাবলৈ আমাৰ অসমত হওঁতে 27ৰ লাষ্টত বা 2028ৰ ফাৰ্ষ্টৰ ফালে হ'ব পাৰে। সেইটো এটা আশা কৰিব পাৰি, এতিয়াও একো ক'ব নোৱাৰি, তথাপি সেইটো এটা এপ্ৰক্সিমেট এটা আমি ধাৰণা দিব পাৰি। চ' ফিটমেণ্ট ফেক্টৰটো এনেকুৱা ধৰণৰ হ'ব। তথাপিওতো মই কৈছোঁ, কিছুমান 25ৰ পৰা 35% বাঢ়িব পাৰে চেলাৰী, কিন্তু তথাপিতো চব ক্ষেত্ৰত একো নহয়। কিছুমান ক্ষেত্ৰত 25তকৈ কমো হ'ব পাৰে, 25তকৈ বেছি, 35তকৈ বেছি হ'ব পাৰে। সেইটো আমি সঠিককৈ ক'ব নোৱাৰি, কিন্তু এজ এক্সপেক্টেড সেইটো আমি ধৰি চলিব পাৰিম। চ' যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ত এইখিনিয়ে।